আত্মীয় আমাৰ বিদ্যালয় কেইখন ধুমধামেৰে অনুষ্ঠানটো উদযাপন কৰিবলৈ লৈছে। মই এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনৰ এই দিছে মই আপোনালোকে সকলোৰে আশীৰ্বাদ লৈ কামনা কৰি মই ইয়াত উপস্থিত হৈছোঁ। যি জাতিৰ আমাৰ 45তম নাহলী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যি এক বাহিৰখানে সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী অকণমান সময়তে আমাৰ আৰম্ভ হ'ব। ইয়াৰ আমাৰ বিশেষভাৱে আৰম্ভ কৰিবলৈ আহিছে। সুন্দৰ বক্তব্য দিছে আমাৰ এই নাহলীৰ বিহুখনৰ বিষয়। বিভিন্ন আমাৰ স্কুলৰ পৰা আহিছে, পালন কৰিব লাগিব। পৰম্পৰা আধাৰতে আদৰ্শ জাতীয় বিদ্যালয় প্ৰাথমিক বিদ্যালয় আহিছে। ইয়াত বহুত কেইটা আপোনাৰ যোনবোৰ কেইটা দল দেখিছে, নেপালী সম্প্ৰদায়ৰ দল আহিছে, লগতে আমাৰ হুঁচৰি দল থাকিব, বোৱাৰীজেং বিহু আছে, লগতে বিহুৰ নিজৰ আমাৰ কমিটি দল এটা আছে। সকলোৱে মিলি ইয়াত হাজাৰৰ ওপৰত আমাৰ এজন প্ৰাক্তন সম্পাদক হিচাপে তোমাৰ আজিৰ তাৰিখৰ অনুভৱটো, এজন সম্পাদকৰ আগৰ পৰৱৰ্তী দিনৰ কাৰ্যসূচীবিলাকত তোমাৰ যেনে অভিজ্ঞতা, সেই অভিজ্ঞতাৰ লগত আজিৰ তাৰিখত কেনেকুৱা এটা অনুভৱ হৈছে? আচলতে অভিজ্ঞতাটো সঁচাকৈ বহুত দৰকাৰ হয় ক্ষেত্ৰত। ইয়াৰ আগতে মই 5 বছৰ সম্পাদক হ'লোঁ, তাৰ বহুতখিনি মই শিকিব পাৰিলোঁ। এতিয়াও শিকি আছোঁ বহুতখিনি, বহুতৰ পৰা। খুব ভাল লাগে। আৰু নাহলী এখন এইটো অনুষ্ঠান আমি কেতিয়াও এৰিব নোৱাৰোঁ। সদায় আমাৰ মাজত থাকিব আমাৰ ৰঙালী আৰু ৰঙে ৰঙে আমি সকলোৱে
এই তামোল খা হৈছে কিন্তু মোবাইলত ইমান নধৰে গাঁওখনীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি আমি অনুষ্ঠিত কৰা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা 6:15ৰ পৰা আমি আৰম্ভ কৰিম। আমি আমন্ত্ৰণ কৰা কেইবাটাও হুঁচৰি দলৰ বিহু প্ৰদৰ্শনৰ লগতে জেং বিহু প্ৰতিযোগিতা, গৰু বিহু প্ৰতিযোগিতা আৰু বিশেষভাৱে জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠিত হ'বলগীয়া বিভিন্ন প্ৰতিযোগিতাসমূহ হৈছে বিহু নাচ প্ৰতিযোগিতা, বিহু নাম প্ৰতিযোগিতা, গগনা, সুতুলি, ঢোল বাজা